আমাৰ অসমত ঘনাই দেখা পোৱা এবিধ চকুৰ বেমাৰ হ'ল পিংক আই বা আই ফ্লু, যাক আমি চকু উঠা বা চকু ৰঙা হোৱা বুলি কওঁ। আৰু অসমৰ পশ্চিমফালে থকা জিলাসমূহত এই বেমাৰক কোৱা হয় জয়বাংলা। আৰু আমাৰ মেডিকেলৰ ভাষাত এই বেমাৰটোক কোৱা হয় কনজাংটিভাইটিছ। আৰু আজি আমি এই ভিডিঅ'টোত কনজাংটিভাইটিছ কি, কনজাংটিভাইটিছৰ কাৰণ, কনজাংটিভাইটিছৰ লক্ষণ, আমাৰ চকুত কনজাংটিভাইটিছ হ'লে কি কৰিব লাগে বা কি কৰিব নালাগে, আৰু কনজাংটিভাইটিছৰ প্ৰাথমিক চিকিৎসাৰ বিষয়ে আলোচনা কৰিম। আমাৰ চকুটো দেখিবলৈ ঠিক এনেধৰণৰ, আৰু আমাৰ চকুৰ এই বগা অংশখিনিত এটা পাতল আৱৰণ থাকে, আৰু এই পাতল আৱৰণটোক কোৱা হয় কনজাংটিভা। আৰু যেতিয়া কোনো ভাইৰাছ, বেক্টেৰিয়া বা অইন কোনো মাইক্ৰ' অৰ্গেনিজিম এই কনজাংটিভাত প্ৰৱেশ কৰে, তেতিয়াই কনজাংটিভাত ক্ষতি সাধন কৰিবলৈ আৰম্ভ কৰে। আৰু কনজাংটিভা বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা পৰিঘটনাটোক কোৱা হয় ইনফেকশ্যন। আৰু যেতিয়া এনেকৈ কোনো মাইক্ৰ' অৰ্গেনিজিমৰ দ্বাৰা কনজাংটিভাত ইনফেকশ্যন হয়, তেতিয়া আমাৰ কনজাংটিভাত থকা ব্লাডৰ হোৱাইট ব্লাড চেলসমূহে এই ইনফেকশ্যনক বাধা দিবলৈ চেষ্টা কৰিব, যাৰ ফলত আমাৰ কনজাংটিভাৰ কোষসমূহ সামান্য চুৱেলিং হ'ব বা ফুলি উঠিব, আৰু কনজাংটিভাত থকা ব্লাড ভেছেল বা কেপিলাৰীসমূহ ডাইলেট হ'ব, অৰ্থাৎ কনজাংটিভালৈ তেজ বৈ অহা তেজৰ সৰু সৰু নলিকাসমূহ অকণমান ডাঙৰ হ'ব, যাৰ ফলত চকুৰ ওপৰ ভাগলৈ হিচাপতকৈ বেছি তেজ চলাচল কৰিব। আৰু এই পৰিঘটনাটোক কোৱা হয় ইনফ্লেমেশ্যন। অৰ্থাৎ যেতিয়া কনজাংটিভাত কোনো ইনফেকশ্যন হয় আৰু এই ইনফেকশ্যনৰ বিপৰীতে তাত ইনফ্লেমেশ্যন হয়, আৰু এই ইনফ্লেমেশ্যনটোকে কোৱা হয় কনজাংটিভাইটিছ বা চকু উঠা বা চকু ৰঙা হোৱা ৰোগ। এতিয়া আমি আহোঁ কনজাংটিভাইটিছ হ'লে কি কি লক্ষণে দেখা দিব পাৰে। কনজাংটিভাইটিছৰ লক্ষণসমূহ হ'ল চকু ৰঙা পৰিব পাৰে, অৰ্থাৎ চকুটো অকণমান ৰঙচুৱা হ'ব পাৰে, চকুৰে পানী বৈ থাকিব পাৰে, চকুটো অকণমান ফুলিব পাৰে, চকু খুচখুচাই থাকিব পাৰে, চকুৰে ধুঁৱলি কুঁৱলী দেখিব পাৰে, পোহৰৰ ফালে চালে চকু চাপ মাৰি ধৰিব পাৰে, আৰু চকুৰ পৰা ফিচকাৰি ওলাব পাৰে। এতিয়া আমি আহোঁ যে কনজাংটিভাইটিছ হ'লে আমি ঘৰুৱাভাৱে কি কৰিব লাগে বা কি কৰিব নালাগে। চকু উঠা ৰোগৰ এটা লোকবিশ্বাস আছে, যদি কাৰোবাৰ চকু উঠে আৰু তেওঁৰ ফালে যদি বেছি সময় চাই থকা হয়, তেনেহ'লে চাই থকা মানুহজনৰো চকু উঠিব পাৰে বা চকুৰ ৰোগ হ'ব পাৰে। এই ধাৰণাটো সম্পূৰ্ণ শুদ্ধ নহয়। চকুৰ ফালে চাই থাকিলে আপোনাৰ এই বেমাৰ নহয়। এই বেমাৰ সাধাৰণতে আপুনি চকুত স্পৰ্শ কৰা কোনো বস্তু অইন কাৰোবাৰ চকুত স্পৰ্শ হ'লেহে হ'ব পাৰে। যেনে ধৰক আপুনি হাতেৰে আপোনাৰ চকুটো লাৰিছে, এতিয়া সেই হাতখনেৰে আপুনি দুৱাৰৰ হেণ্ডেল টানিছে বা কোনো কলমেৰে লিখিছে, গতিকে সেই দুৱাৰৰ হেণ্ডেললৈ বা কলমটোলৈ আপোনাৰ চকুৰ পৰা ভাইৰাছ বা বেক্টেৰিয়া যাব পাৰে। আৰু যদি অইন কোনো লোকে সেই দুৱাৰৰ হেণ্ডেলডাল বা কলমটো স্পৰ্শ কৰি নিজৰ চকু স্পৰ্শ কৰে, তেনেহ'লে তেওঁৰ চকুত আপোনাৰ পৰা যোৱা কনজাংটিভাইটিছ হ'ব পাৰে। যিহেতু কনজাংটিভাইটিছ এটা খচৰা ৰোগ, অৰ্থাৎ এজনৰ গাৰ পৰা আন এজনৰ গালৈ যাব পৰা ৰোগ, গতিকে কনজাংটিভাইটিছ হ'লে আপুনি অকণমান অকলশৰীয়াকৈ থাকিব লাগে। আপুনি ব্যৱহাৰ কৰা গামোচা বা টাৱেল অইন কাকো ব্যৱহাৰ কৰিব দিব নালাগে। কনজাংটিভাইটিছ হ'লে আপুনি কেতিয়াও গোলাপ জল চকুত দিব নালাগে। কনজাংটিভাইটিছ হ'লে আপুনি কেতিয়াও কোনো কবিৰাজ বা ওজাৰ ঔষধ ব্যৱহাৰ নকৰিব, কাৰণ তেওঁলোকে কেতিয়াবা জাৰা ফুকা পানীবোৰ বিভিন্ন নদীৰ ঘাট বা খালৰ পৰা আনে, যাৰ ফলত আপোনাৰ ইনফেকশ্যন হোৱা চকু আৰু বেছি ক্ষতি হ'ব পাৰে। কনজাংটিভাইটিছৰ ওপৰত থকা আন এটা ভুল ধাৰণা হ'ল যে কনজাংটিভাইটিছ হ'লে মাছ মাংস খাব নালাগে। আচলতে চকুৰ কনজাংটিভাইটিছৰ লগত মাছ মাংসৰ কোনো সম্পৰ্ক নাই। কনজাংটিভাইটিছ হ'লে যিহেতু আমাৰ চকুটো শুকান শুকান লাগে, গতিকে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চকুত ঘনাই পানী মাৰোঁ। এনেকৈ চকুত ঘনাই ঘনাই পানী মাৰাটোও বৰ ভাল নহয়। তাৰ সলনি আপুনি নৰ্মেল চেলাইন পানী ব্যৱহাৰ কৰিব পাৰে। পৰিষ্কাৰ কপাহ এই নৰ্মেল চেলাইনত তিয়াই আপুনি আপোনাৰ চকুটো মচিব পাৰে, নতুবা এগিলাচ পানীত অকণমান নিমখ দি পানীখিনি গৰম কৰিব লাগে, আৰু নিমখ পানীখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত পৰিষ্কাৰ কপাহী তোলা এই নিমখ পানীত তিয়াই আপোনাৰ দুয়োটা চকুৰ উপৰিভাগ লাহে লাহে মচিব লাগে। কিন্তু ঘনাই ঘনাই পানী মাৰি থাকিলে আপোনাৰ চকুৰ খজুৱতি বৃদ্ধি পাব পাৰে। যদি কেতিয়াবা ৰাতিপুৱা শুই উঠাৰ সময়ত আপোনাৰ চকুত ফিচকাৰি ওলাই বান্ধি ধৰে, তেতিয়াও আপুনি এই নিমখ পানীৰে তিওৱা কটনৰ দ্বাৰা চকুৰ উপৰিভাগ মচিব পাৰিব। এতিয়া আমি আহোঁ, যেতিয়া আপোনাৰ চকুত কনজাংটিভাইটিছ হয়, তেতিয়া ডক্টৰে কি ঔষধ দিয়ে বা কি ঔষধ প্ৰেছক্ৰাইব কৰে। সাধাৰণতে যেতিয়া কনজাংটিভাইটিছ হয়, তেতিয়া আমাৰ চকুত এলাৰ্জিক ৰিয়েকশ্যন হয় বা খজুৱতি উঠে, আৰু চকুত থকা ব্লাড ভেছেল বা কেপিলাৰীসমূহে চকুলৈ হিচাপতকৈ বেছি তেজ কঢ়িয়াই আনে, যাৰ ফলত চকু ৰঙচুৱা পৰে। আৰু এই অসুবিধাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি লটেপ্ৰেডনল নামৰ এবিধ আই ড্ৰপ ব্যৱহাৰ কৰিব পাৰে। আৰু এই লটেপ্ৰেডনল এটোপালকৈ দুয়োটা চকুতে দিনটোত 3বাৰ বা 4বাৰ আপুনি ব্যৱহাৰ কৰিব পাৰিব। আৰু এই লটেপ্ৰেডনলৰ এটোপাল দৰৱে চকুৰ আৱৰণৰ ওপৰত থকা ব্লাড ভেছেলসমূহ সৰু কৰি দিব,
যাৰ ফলত চকুলৈ বেছি পৰিমাণে তেজ চলাচল নকৰিব আৰু চকুটো ৰঙচুৱা নহ'ব আৰু ই আপোনাৰ চকুৰ ওপৰৰ ফুলি থকা কোষসমূহ ক্ৰমে নৰ্মেল কৰিব ইয়াৰ উপৰিও এই কণ্ডিশ্যনত যেহেতু আপোনাৰ চকুটো শুকান হৈ থাকে গতিকে চকুটো তিয়াই ৰাখিবলৈ কাৰ্বক্সি মিথাইল চেলুলোজ নামৰ আন এটা দৰৱ আপুনি চকুত দিব পাৰে এই দৰৱটো আপুনি প্ৰতিটো চকুত এটোপালকৈ দিনটোত 3 বাৰ বা 4 বাৰ ল'ব পাৰিব এই দৰৱটোৱে আপোনাৰ চকুটো শুকান হ'বলৈ নিদিব বা তিয়াই ৰাখিব ইয়াৰ উপৰিও ডক্টৰে আপোনাক এন্টিবায়োটিক হিচাপত মক্সিফ্লক্সাচিন দিব পাৰে চকুত আপোনালোকে যদি এন্টিবায়োটিক ব্যৱহাৰ কৰে তেনেহলে ডক্টৰৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় কিন্তু লোটেপ্ৰেডনল আৰু কাৰ্বক্সি মিথাইল চেলুলোজ আপোনালোকে ফাৰ্মাসীৰ পৰা আনিও ব্যৱহাৰ কৰিব পাৰে কাৰণ লোটেপ্ৰেডনল এবিধ মাইল্ড ষ্টেৰইড আৰু মই জানো আমি বেছিভাগে ডক্টৰক নেদেখুৱাকৈ চকুৰ অসুখ হ'লে ফাৰ্মাসীৰ পৰা ঔষধ আনি ব্যৱহাৰ কৰোঁ গতিকে ফাৰ্মাসীয়ে কেতিয়াবা আপোনাক ষ্ট্ৰং ষ্টেৰইড দিব পাৰে যিটোৱে আপোনাৰ চকুৰ ক্ষতি কৰিব পাৰে গতিকে আপুনি লোটেপ্ৰেডনল ষ্টেৰইডৰ বিষয়ে অকমান জানি থোৱা ভাল সাধাৰণতে কনজাংটিভিটিছ 12 পৰা 14 দিনৰ ভিতৰত ভাল হয় আৰু উপৰোক্ত ব্যৱস্থাখিনি লোৱাৰ পিছতো যদি আপোনাৰ 2 সপ্তাহ বা 3 সপ্তাহৰ ভিতৰত ভাল হোৱা নাই তেনেহলে আপুনি ডক্টৰৰ ওচৰত যোৱাটো জৰুৰী তো বন্ধুসকল ইমানখিনি আছিল আজি আমাৰ কনজাংটিভিটিছৰ ওপৰত আলোচনা আপোনালোকে যদি মোৰ এই ভিডিঅটো ভাল পাইছে আৰু পিছে পৰেও এনে ধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থব